নমস্কাৰ। সৰ্বপ্ৰথমে ডিজিটেল এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম মাধৱ কন্দলী বিষয়ে। মই যিমান পাৰোঁ মহাপুৰুষসকলৰ বা বিখ্যাত ব্যক্তিসকলৰ চমু পৰিচয় এটা এটাকৈ ভিডিঅ'ত আপলোড কৰিম, কিয়নো এইসকলৰ যিকোনো এটা বিষয়ৰ ওপৰত সকলো ধৰণৰ পৰীক্ষাত অসমৰ সকলো ধৰণৰ পৰীক্ষাত অহা দেখা পোৱা যায়। গতিকে মই ভাবোঁ এনেধৰণৰ ব্যক্তিসকলৰ চমু পৰিচয় আলোচনা কৰাটো অতিকৈ প্ৰয়োজন হ'ব। গতিকে মই প্ৰথম ভিডিঅ'টোত আজি আলোচনা কৰিবলৈ লৈছোঁ মাধৱ কন্দলী বিষয়ে। মাধৱ কন্দলী কোন আছিল বুলি ক'বলৈ গ'লে আমি চাওঁ, প্ৰাক বৈষ্ণৱ যুগৰ কবিসকলৰ ভিতৰত মাধৱ কন্দলীয়ে শ্ৰেষ্ঠ আছিল। প্ৰাক বৈষ্ণৱ যুগৰ কবিসকল বুলি ক'বলৈ গ'লে বৈষ্ণৱ যুগ কেতিয়া আৰম্ভ হৈছে বুলি ক'লে শংকৰদেৱ, নহয় জানো? শংকৰদেৱৰ আগৰ যিসকল কবি আছিল, শংকৰদেৱৰ পূৰ্ব যিসকল কবি আছিল তেওঁলোকৰ ভিতৰত আছিল মাধৱ কন্দলীয়ে শ্ৰেষ্ঠ কবি। মনত ৰাখিব, প্ৰাক বৈষ্ণৱ যুগৰ কবিসকলৰ ভিতৰত কোন শ্ৰেষ্ঠ কবি বুলি ক'লে মাধৱ কন্দলী শ্ৰেষ্ঠ কবি। দ্বিতীয়তে, শংকৰদেৱে তেওঁক অপ্ৰমাদী কবি বুলি উল্লেখ কৰিছিল, আখ্যা দিছিল বা আখ্যা দি গৈছে। শংকৰদেৱে কোনে কৈছে? শংকৰদেৱে অপ্ৰমাদী কবি বুলি আখ্যা দি গৈছে। শংকৰদেৱে মাধৱ কন্দলীক কি কবি ৰূপে বা কি কবি বুলি আখ্যা দি গৈছে? উত্তৰটো হ'ব অপ্ৰমাদী কবি বুলি আখ্যা দি গৈছে। তাৰ পিছত আহিলে মাধৱ কন্দলী চতুৰ্দশ শতিকাৰ বৰাহী ৰজাৰ ৰাজকবি আছিল। এনেধৰণৰ প্ৰশ্ন আহিব পাৰে, মাধৱ কন্দলী কোন ৰজাৰ ৰাজকবি আছিল বুলি ক'লে চতুৰ্দশ শতিকাৰ বৰাহী ৰজাৰ ৰাজকবি আছিল। বৰাহী ৰজা ৰাজকবি আছিল। কোন শতিকা? চতুৰ্দশ শতিকাৰ। বৰাহী ৰজা মহামাণিক্য পৃষ্ঠপোষকতাতেই তেওঁ মূল বাল্মীকি ৰামায়ণৰ ৭টা কাণ্ড অসমীয়ালৈ পদ ভাঙনি কৰে, মানে অসমীয়ালৈ অনুবাদ কৰিছিল। কাৰ ৰজা? বৰাহী ৰজা মহামাণিক্য পৃষ্ঠপোষকতাত কি কৰিছিল? মাধৱ কন্দলীয়ে বাল্মীকি ৰামায়ণৰ ৭টা কাণ্ড অসমীয়ালৈ অনুবাদ কৰিছিল বা ভাঙনি কৰিছিল। মাধৱ কন্দলী ৰামায়ণ ৰচনা হোৱা প্ৰায় ২০০ বছৰ পিছতহে বাংলা ভাষাত কৃতিবাসী ৰামায়ণ আৰু তুলসী দাসে ৰামচৰিত মানস, এনেধৰণৰ আহিব পাৰে। ৰামচৰিত মানস কোনে লিখিছিল বুলি ক'লে তুলসী দাসে অৱধী ভাষাত ৰামচৰিত মানস ৰচনা কৰে। কোন ভাষাত বুলি আহিলে? অৱধী ভাষাত ৰামচৰিত মানস ৰচনা কৰে। আধুনিক ভাৰতীয় আৰ্য ভাষাসমূহৰ ভিতৰত কন্দলী ৰামায়ণখন প্ৰথম হোৱা বাবে অসমীয়াই গৌৰৱ কৰিব পাৰে। এতিয়া এইটো এটা প্ৰশ্ন আহিলে, আধুনিক ভাৰতীয় আৰ্য ভাষাসমূহৰ ভিতৰত যিমান আধুনিক আৰ্য ভাষা আছে, সেই আৰ্য ভাষাসমূহৰ ভিতৰত ক'বলৈ গ'লে মাধৱ কন্দলী ৰামায়ণখনেই আছিল প্ৰথম। তাৰ বাবে অসমীয়াই আজি গৌৰৱ অনুভৱ কৰে। প্ৰশ্ন তেনেধৰণে আহিব পাৰে, আধুনিক ভাৰতীয় আৰ্য ভাষাসমূহৰ ভিতৰত কোনখন গ্ৰন্থ প্ৰথম বুলি ক'লে মাধৱ কন্দলীয়ে লিখা বা মাধৱ কন্দলীয়ে অনুবাদ কৰা ৰামায়ণখন। মাধৱ কন্দলীয়ে সপ্তকাণ্ড ৰামায়ণ পদবন্ধে নিবিন্দিলোঁ বুলি ক'লেও ৰামায়ণৰ ৫টা কাণ্ডহে পোৱা যায়। এতিয়া প্ৰশ্নত আহিব পাৰে, মাধৱ কন্দলীয়ে যিহেতু 7টা সপ্তখণ্ড ৰামায়ণ অনুবাদ কৰিছিল অসমীয়ালৈ, কিন্তু এতিয়া আমি মাত্ৰ 5টা কাণ্ডহে মাধৱ কন্দলী অনুবাদ কৰা পোৱা যায়। শংকৰদেৱে আদি আৰু উত্তৰা কাণ্ড দুটি বিচাৰি নোপোৱা বাবে মাধৱদেৱৰ সৈতে 2 কাণ্ড ৰচনা কৰি ৰামায়ণখন সম্পূৰ্ণ কৰে। এতিয়া আহিব পাৰে প্ৰশ্নৰ উত্তৰ, মাধৱ কন্দলীয়ে কেইটা সপ্তকাণ্ডৰ অনুবাদ কৰিছিল যদিও অসমীয়াত বৰ্তমান আমি অকল 5টাহে কাণ্ড পাওঁ, আৰু আদি আৰু উত্তৰাকাণ্ড আমি বিচাৰি নাপালোঁ। তাৰ বাবে শংকৰদেৱে বিচাৰি নাপাইছিলে।
আদি আৰু উত্তৰাকাণ্ড বিচাৰি নোপোৱা কাৰণে শংকৰদেৱে মাধৱদেৱৰ লগত লগ হৈ এই দুটা আদিকাণ্ড আদি আৰু উত্তৰাকাণ্ড ৰচনা কৰি ৰামায়ণখন সম্পূৰ্ণ কৰে। এতিয়া এইটো এটা আহিব পাৰে, ৰামায়ণখন কিমান খণ্ডত বিভক্ত? উত্তৰ হ'ল 7টা খণ্ডত বিভক্ত। আৰু 5টা খণ্ড কোনে লিখিছিল বুলি ক'লে? মাধৱ কন্দলীয়ে অনুবাদ কৰিছিল অসমীয়ালৈ। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আজিলৈ ভিডিঅ'টো ইমানেই হয়। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো মোৰ নতুন হয়, পাৰিলে ছাবস্ক্ৰাইবো কৰিব। মই আগলৈও এনেধৰণৰ মহাপুৰুষসকলৰ চমু পৰিচয় আগবঢ়াই যাম। থেংক ইউ।